Hello. Hi. গুণ মই হৈছোঁ কণিকা। আজি আকৌ নতুন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু শিকিবও পাৰিব ভিডিঅ'টোৰ যোগেদি। তাকে কিনো ভিডিঅ' আনিছোঁ, ভিডিঅ'টোৰ যোগেদি চাওঁ ব'লক। এয়া দেখিছে ব্ৰা কাটৰ ব্লাউজ লৈ আহিছোঁ। সেউজীয়া ঘাঁহনিৰ দৰাৰ পৰা মোৰ আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। কাপোৰটো দুজাপ কৰি লৈ সম্পূৰ্ণকৈ হিচাপ নিকাচ কৰি ফিটাৰে জোখ লৈ ক'ত কিমান জোখ হ'ব এয়া দেখিছে। ব্লাউজৰ লেন্থটো যিগৰাকীয়ে অৰ্ডাৰ দিছিলে 14.5 আছিলে, মই 15.5 লৈ লৈছোঁ, 1 ইঞ্চি বেছি লৈছোঁ। আৰু বডিটো 32 আছিলে, 32 4 ভাগ কৰিলে 8 হয়, 2 ইঞ্চি এয়া বেছি লৈছোঁ বডিৰ। তাৰপাছত এয়া দেখিছে কান্ধৰ হেৰিটো 32টোৰ ব্লাউজৰ 5 ইঞ্চি ল'লেও হয়, মই 6 ইঞ্চি লৈছোঁ। কাৰণ কেলৈ তেখেতে পিঠিটো ডিপ কাট দিছে কাৰণে এই বাউসীটো 4 ইঞ্চি লৈছোঁ। এনেকৈ 3 ইঞ্চি ল'লেও হৈ যায়। তাৰপাছত এয়া কাকলতিৰ লেন্থটো দেখিছে 6 ইঞ্চি লৈছোঁ। তাৰপিছত ইয়াতে যিটো বাউসী কাটিং কৰিব হাতৰ, সেইটো এইটো এই চুকৰ পৰা ইয়ালৈকে 1.5 ইঞ্চি জোখত ৰাউণ্ডটো দিছোঁ। তেনে বলক ব্লাউজটো এতিয়া কাটি লওঁ। এয়া দেখিছে কাটি ল'লোঁ। কাৰ্ডবিলাক দেখিছে, কাৰ্ডবিলাক পুৰণা ব্লাউজৰ পৰা এনেকৈ পাৰ্টকৈ উলিয়াই ল'ব। খুব ধুনীয়াকৈ খুলি ল'ব পাৰি চিলাইবিলাক। এনেকৈ খুলি লৈ পেলাই ল'ব। এয়া দাগ দি ল'লোঁ মই, দেখিছে এই দাগে এতিয়া ধুনীয়াকৈ কাটি ল'ম। এতিয়া মই এয়া কাটি মেলি আজৰি কৰি ল'লোঁ। তাৰপিছত হাতখনলৈ আহিছোঁ। হাতখন দেখিছে, হাতখন এনেকৈ থৈ ল'ব যিখিনি কাপোৰ বাছে ব্লাউজৰ টুকুৰাটোৰ। তাৰপিছত মই অলৰেডি কাটি ল'লোৱেই। এই দেখিছে এইটো চিনে এনেকৈ কাটি ল'ব। তাৰপিছত এইটো চাইডে 2 ইঞ্চি 1.5 ইঞ্চি কাপোৰ থ'ব বেছিকৈ, কাৰণ কেতিয়াবা টান ঢিলা হ'লে লাগিব বহল আহল কৰিবলৈ। এয়া দেখিছে তেখেতৰ লেন্থটো 10.5 আছিলে, মই 11 লৈ লৈছোঁ। কাপোৰটো নোযোৱাৰ কাৰণে এনেকৈ 11.5 ল'ব লাগিছিলে। পোনপ্ৰথমে মই এই টুকুৰাৰ পৰাই আৰম্ভ কৰিম ভিডিঅ'টো। চিলনিটো এই দেখিছে দুজাপ কৰি ল'লোঁ। সেয়া দুজাপ পৰা খুলি দিলোঁ। এয়া এজাপ ওলাই গ'ল। তাৰপিছত দেখিছে এনেকৈ ঝাপি ল'লোঁ সমানকৈ। তাৰপৰা এনেকৈ চুকীয়াকৈ এই ওপৰফালে আধা ইঞ্চি, তলৰফালে আধা ইঞ্চি কৰি এনেকৈ চুকীয়াকৈ চিলনি এটা দি দিব লাগিব। এয়া দেখিছে চিলনিটো মই দি ল'লোঁ। এয়া দেখিছে অলৰেডি 2 টুকুৰা হৈ গ'ল। তাৰপিছত নেক্সট পাৰ্ট এইটো আহিলে। নেক্সট পাৰ্টটো এয়া দেখিছে এনেকৈ উলটিয়াই ল'ব। উলটিয়াই লৈ এয়া দেখিছে এনেকৈ চিলনি এটা দি দিব। দেখিলে এয়া মই চিলনিটো দি দিলোঁ 2টা পাৰ্ট মিলাই। এয়া উলটাই ল'লোঁ, এইটো চেপত আহিলে। তাৰপিছত থাৰ্ড পাৰ্ট এইটো আহিলে। এইটো পাৰ্টটো এনেকৈ 2টা লগাই চিলনি এটা দি দিব লাগিব। এইটো এনেকৈ সমান কৰি ল'ব। সমান কৰি ল'লে চিলনিটো এই তলৰ ফালৰ পৰা এনেকৈ এইটো চুকৰ পৰা সেইটো চুকলৈকে ধুনীয়াকৈ চিলাই মিলাই দিব লাগিব। এয়া মই চিলাই ল'লোঁ, অলৰেডি হৈ গ'ল। দেখিছে 2টা পাৰ্ট অলৰেডি 3টা পাৰ্টৰ কাম হৈ গ'ল চিলোৱা। এতিয়া আহিলে 4th পাৰ্টটো। এয়া দেখিছে মই এনেকৈ চিলাই ল'লোঁ। দেখিছে ওপৰ ফালেও 2টা চিলাই দিলোঁ। 2টা পাৰ্ট অলৰেডি ওলাই গ'ল। তাৰপাছত এই পট্টিটো দেখিছে, এই ডিঙিৰ পট্টিটো আগফালৰ এয়া এনেকৈ সৰু সৰুকৈ কাট দি ল'ব। এনেকৈ কাৰণ চিলনিটো নকটাকৈ কাটটো দিব। এয়া মই চিলাই ল'লোঁ অলৰেডি দেখিছে। সোঁ চাইডৰ পাৰ্টটোত কি কৰিব, সদায় এনেকৈ লাইনিং দি ল'ব। এয়া মই লাইনিঙে এনেকৈ চিলাই ল'লোঁ। এতিয়া এই কিনাৰে দেখিছে সেইটো চিলনি দি দিম। এয়া চিলনিটো দি দিলোঁ। দেখিছে এতিয়া মুকুটাই এনেকৈ চিলনিটো দি দিছোঁ। এয়া দেখিছে, এয়া দেখিলে মই চিলাই অলৰেডি হৈ গৈছে। এতিয়া আহিছোঁ বাওঁ চাইডৰ পাৰ্টটো। বাওঁ চাইডৰ পাৰ্টটো সদায় মেইন ফেব্ৰিকৰ কাপোৰটো ল'ব লাগে। লাইনিঙৰ কাপোৰ ল'লে কাৰণ পিছত বেয়া হৈ যায়। কাৰণ কেলৈ হুকৰ হুক লগোৱা হেৰিটো হয় আৰু পাৰিটো। তাৰপিছত এনেকৈ ল'ব, ব্লাউজৰ পাৰ্টটো ওলোটা কৰি ল'ব। তাৰপিছত এই পাৰ্টটো এনেকৈ তলৰফালে চিধা কৰি ল'ব। তাৰপৰা এনেকৈ কিনাৰে ধুনীয়াকৈ চিলনি দি দিব। এয়া মই চিলনি দি ল'লোঁ। তাৰপিছত এনেকৈ কিনাৰে আকৌ এটা চিলনি দি দিম। দেখিছে মূৰামূৰিকৈ এয়া। তাৰপিছত এই চিধা কৰি ল'লোঁ বাওঁ চাইডৰ পাৰ্টটো। তাৰপিছত এনেকৈ মুকুটাই এনেকৈ কৰি এনেকৈ কিনাৰে এনেকৈ চিলনি এটা দি দিব লাগে। এয়া চিলনিটো দি দিলোঁ, হৈ গ'ল। নেক্সট মই আকৌ এটা চিলনি দি দিছোঁ। দেখিছে
এয়া দুইটা পাৰ্ট অলৰেডি মোৰ ওলাই হৈ গৈছে এতিয়া নেক্সট পিঠি সাইডৰ বেক পাৰ্টটো লৈ আহিছো এয়া দেখিছে লাইনিংৰ লগত আছে গুটে ৰাউণ্ডটো মই চিলনি এটা দি লম আৰু গুটে সাৰি স্কোৱাৰটো এনেকৈ মানে চিলনি এয়া চিলনি দি ললো মই দেখিছে গুটে পাৰ্টটো তাৰ পিছত বেক সাইডটো এনেকৈ ঝাপি ললো ঝাপি এয়া দেখিছে এনেকৈ দাগ এটা দি লৈছো আৰু ওপৰফালে আধা ইঞ্চি তলফালে আধা ইঞ্চি এয়া 1 ইঞ্চি এনেকৈ হৈ গৈছে তাৰ পিছত মই এতিয়া পিঠি সাইডটো মানে ৰাউণ্ডটো যেটো হেতু এয়া পাৰপিন মই নিজে বনাই ললো এটা পাৰপিনটো লগাই দিলো এয়া লগা হৈ গল লগোৱা অলৰেডি হৈ গৈছে তা আগফালৰ পাৰ্ট দুইটা মানে পিঠি সাইডৰ পাৰ্টৰ লগত এয়া দেখিছে জইন দি মানে বাউকি দুটা চিলাই ললো এয়া দেখিছে এতিয়া হাতলৈ আহিছো হাতৰ গুটে ৰাউণ্ডটো মই এয়া দেখিছে দুইটা লাইনিং আৰু মেইন ফেব্ৰিকটো এয়া চিলাই ললো লগ লগাই তাৰ পিছত এটো মুখৰ এডখৰ চিলাই ললো দেখিছে এ হাত দুখন অলৰেডি হৈ গৈছে মই সাইজ আপ কৰি লৈছো হাতখন অলৰেডি আবা যত মানে সিনটো পৰে মানে সমানকৈ ঝাপটো পৰে তাতে এটা এয়া কাট দি লৈছো এয়া দেখিছে এতিয়া মেলি ললো দুইখন হাত এয়া দেখিছে কাটটো এটো তাপা কাটটোৰ পৰা 1 ইঞ্চি এৰিব 1 ইঞ্চি এৰি এনেকৈ দাগ এটি দি লব আধা ইঞ্চি জুখৰ মানে এটো এনেকৈ শেপটো এটো এতিয়া মই কাট দি দিম এই কাট দিয়া সাইডটো হাতখন লগাওতে মানে এই সাইডটো আগফালে পৰে এটো আগফালে দিব লাগিব এয়া মই চিলাই অলৰেডি ললো এ দেখিছে হাত দুখন এয়া সাইডটো এটো মুখি হাই কৰি ললো হাতৰ পৰা গুটে বডিটো মানে দুইটা মিলাই ধুনিয়াকৈ চিলাই ললো তাৰ পাছত আহিলে হেখৰ লাষ্ট পট্টিটো এয়া দেখিছে এটো এনেকৈ চিলাব দেখি গম পাইছে সকে এয়া চিলালুৱে তাৰ পাছত এই কিনাৰে একদম এটো ইয়াত চিলনি এটা দি দিম এ চিলনি দি দিলো আৰু মই লগতে মুখিও ললো দুইটা তেখেতৰ বডিৰ সাইজটো আছিল 32 অলৰেডি এয়া ব্লাউজটো হৈ গৈছে এয়া দেখিছে 32 সাইজত এতিয়া তেখেতক ফিটিং কৰি দিব লাগিব 32 দুভাগ কৰিলে 16 হ'ব এয়া দেখিছে হুল দাগ দি থৈছো মই এৰেছে ইমান ডখৰ কাপোৰ তেখেতৰ কাৰণে মানে বহল পিছত বহল কৰি পিন্ধিব পৰা মানে সিস্টেমো কৰি থৈছো তাৰ পিছত হাতলৈ আহিছো হাতখনৰ লেন্থটো তেখেতৰ 10.5 আছিল তাৰ পিছত হাতৰ তলৰ গুল জিটো আছিল মানে হেতু 10 আছিল দহৰ আধা ভাগ কৰিলে 5 হয় পাছত মই এয়া চিন দি থৈছো দেখিছে এতিয়া এই চিনৰ মতে চিলনিটো বহাই দিম এয়া চিলনি দুটা দি দিছো দেখিছে কেতিয়াবা টাইট হৈ গলে মানে খুলিব পৰাকৈ আৰু এটা চিলনি দি দিছো দেখিছে বডিটো লৈকে দি দিছো মানে হিমান ডখৰ কাপোৰ মই বচাই ৰাখিছো এয়া দেখিছে পিছত হকত হৈ গলে মানে খুলি লব পাৰিব অলৰেডি ব্লাউজটো হৈ গৈছে এটো ফ্ৰন্ট সাইড দেখিছে তাৰ পিছত এটো হৈছে বেক সাইড কেনেকুৱা লাগিছে বাৰু ব্লাউজটো যদিহে ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ হেকত সাবস্ক্ৰাইব এটি কৰি দিব আৰু বেয়া লাগিলেও কমেন্ট এটি কৰিব